Hi everyone, welcome back to my channel. মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। তো আজি মই মিছৰ আকৌ দুজোৰ কাপোৰ লৈ আহিছো। এয়া এজোৰ এসি কটন আৰু এজোৰ মিক্স পাট হয়। তো মই মানে কাপোৰ দুজোৰ মোৰ ৰিসিভ হ'ল, মই ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো, সেই কাৰণে মই ভিডিওটো বনালো। তো এই দুজোৰ কাপোৰ মই আপোনালোকক দেখাই আছো। তো বলক একেলগে কাপোৰ দুজোৰ খুলি পেলাই চাও কেনেকুৱানো আহিছে। আৰু এটা কথা, মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এজোৰ ফাৰ্স্ট আহিছে, এজোৰ হৈছে এসি কটন আৰু কাপোৰটোৰ কালাৰটো চকলেট কালাৰ হয়। বহুত বেছি ধুনীয়া লাগিছে ফুলবিলাকৰ সৈতে। তো কেনেকুৱা আহে এতিয়া খুলিছো। আৰু মই মানে আগতেই কাপোৰ কেইটা খুলি পেলাই থৈ দিছিলো, মানে মিছৰ পেকেটটোৰ পৰা। তাৰপিছত এয়া ধুনীয়া আহিছে দেখোন, ইমানো বেয়া অহা নাই। এইখন চাদৰখনত সৰু সৰু মানে এনেকুৱা ফুল আছে গোটেই চাদৰখনতে। এইটো কি বুলি কয় জানো, গছপাত ডিজাইন নেকি। আৰু মানে কটনৰ হয়, গৰমত পিন্ধিব পাৰিব, খুবেই ধুনীয়া হয়, ইমানো বেয়া নহয়। আৰু এয়া সাইড পটিও আছে, এয়া সাইড পটি চিলাই ললেও মেবি বহুত বেছি ধুনীয়া লাগিব। আৰু এইখন মেখেলাও হয়। আৰু এইটো ব্লাউজৰ পিচো দিছে, ইচ্ছা কৰিলে চিলাই ল'ব পাৰিব। এইখন চাদৰ হয়, কালাৰ আৰু মানে এই চকলেট কালাৰটোৰ লগত এনেকে ৰাণী পিংক আৰু য়েল্লো কালাৰ এনেকে বুটা বাছি দিছে ন, গছ ফুল। তো চাদৰখন মানে খুবেই ধুনীয়া লাগিছে। অকণমান পাতল হয় বাৰু, মেচিনত বোৱা যিহেতু, কিন্তু কাপোৰৰ কোৱালিটিটো কিন্তু বহুত বেছি ধুনীয়া হয়। আৰু এইটো ডিজাইন আগতে খুব চলিছিল ন, এতিয়া আকৌ পুৰণা ডিজাইন বিলাক এতিয়া আকৌ ঘূৰি ঘূৰি আহিছে। তো মই ভবাত মানে কাপোৰযোৰ খুব ভালেই আহিছে, বেছি প্ৰাইচো নহয়, দামটো বেছিও নহয়। মই 458 এনেকুৱাত কিনিছিলো। প্ৰাইচটো মই স্ক্ৰীনত দি দিম বাৰু। এইযোৰ এয়া এইটো পটি হেৰি আছে, এইটো আচলটো। আৰু এইকেইটা পটিকেইটা লগাই দিলে খুবেই ভাল লাগিব, ধুনীয়া লাগিব। আৰু জইন হৈ আছে বাৰু, কাটি ল'ব লাগিব বাৰু। তাৰপিছত এইখন হৈছে মেখেলাখনো ধুনীয়াই হয়। মেখেলাখনতো মানে বহুতখিনি ওপৰলৈকে ফুল আছে কিন্তু দেই, মিছাকে নকওঁ, এইটো বহুত ওপৰলৈকে ফুল আছে। আৰু এই কাপোৰযোৰ মানে চিলাই ললে খুব বেছি ভাল লাগিব, ধুনীয়া লাগিব। আৰু ব্লাউজৰ পিচটোৰ সৈতে, আৰু গৰমতো খুব ধুনীয়াকে পিন্ধিব পাৰিব। যিহেতু মই ভাবিছিলো, লিখা আছিল এসি কটন বুলি, অৰ্ডাৰ কৰিছিলো, মই ভাবিছিলো বেয়া আহিব নেকি, মানে ইমান খাচ নাহিব নেকি, কাৰণ 500ৰ ভিতৰত ন, মানে 500ও নাই পৰা, 458 পৰিছে ভিতৰত। আৰু কি এনেকুৱা ভাল আহিব এনেকুৱা ভাবিছিলো, কিন্তু ভালে আহিছে। কিন্তু অকণ পাতল হয় বাৰু, একো নাই বাৰু, পিন্ধিলে এয়া চাদৰখন পিন্ধিলে ভাল লাগিব। এইখনে আৰু এনেকে দেখালো। মোৰ কিন্তু কাপোৰযোৰ খুব বেছি ভাল লাগিছে। মই এনেকে লৈও দেখাইছো, এয়া খুব বেছি ভাল লাগিছে। এয়া কাবাৰিয়া ওচৰৰ পৰা, আৰু ভাল হয় কোৱালিটিটো। নেক্সট এইযোৰ মিক্স পাট বুলি আছিল, ধুনীয়া লাগিছে বাৰু। এযোৰ প্ৰাইচ হলে 650 পৰিছিল, 600ৰ ওপৰ বাৰু, 650। কিন্তু মোৰ মানে এই কাপোৰযোৰ কালাৰটো মানে বহুত বেছি ভাল লাগিছে, মানে মোৰ সেইকাৰণে মই অৰ্ডাৰ কৰিলো। আৰু এই কালাৰটোৱে মানে আমাৰ নিচিনা স্কিন কালাৰৰ মানুহক বহুত বেছি মানে ব্ৰাইটনেছ কৰি দিয়ে, স্কিনটো বহুত ধুনীয়া, মানে বগা বগা কৰি দিয়ে আৰু অলপ মুখখন। এইটো ইয়াত অকণ বেলেগ বেলেগকে আহিছে বাৰু কাটি পেলাই। এইখন মেখেলাৰ ফুলখিনি এনেকে আছে, মই এনেকে কৰি দাঙি দেখাই দিছো অলপমান। এয়া এনেকে আছে। আৰু ইয়াতে মানে কাপোৰটো অলপ কি কালাৰ মই ক'ব নাজানিছো, এইটো গল্ডেন বুলিয়ে ধৰিছো ইয়াতে মানে। আৰু এয়া গুণা বচা ফুল দি দিছে, আৰু মানে বেছি ফুল দিয়া নাই, তথাপিতো কিবা কাপোৰযোৰ মানে গৰ্জিয়াছ লাগিছে, মোৰ ভাল লাগিছে মানে। আৰু চাইনিংটো আছে যে, ভাল লাগিছে। আৰু এইটো ব্লাউজৰ পিচ পটি আছে এইটো। আৰু চাদৰখন, এইখন চাদৰখনত মানে ফুল চুল নাই, অকল এই পাৰিটোতহে আছে। এইটো সেই পাৰিটোত দিছে এইটো। এইখন চাদৰ, আৰু মানে হেৰি দি দিছে, এইখিনি পটি দি দিছে। পটি দি মানে পটিকেইটা চিলাই ললে মেবি বহুত বেছি ভাল লাগিব। মই এনেকে লৈ পেলাই দেখাইছো, আৰু পটিকেইটা চিলাই কৰি পেলাই পিন্ধি কৰি দেখাম। মই কিন্তু ভাল দেখিছো, কাৰণ আমাৰ কালাৰ বিলাকত মানে আমাৰ নিচিনা মানুহ বিলাকে এইটো কালাৰ গৰ্জিয়াছ লাগে, মানে এই কালাৰটো পিন্ধিলে। এই কালাৰটো যদি
পিন্ধা যায় খুব বেছি ভাল লাগে মই এনেকৈ অকমান পিন্ধি পেলাই দেখাই দিছো ভাল লাগিছে নহয় নে মই কিন্তু ভাল দেখিছো আৰু এযোৰ মানে ৰাতি পাৰ্টি চাৰ্টিত পিন্ধি যাবলৈ ভাল লাগিব ধুনীয়াকে এয়া আৰু কাপোৰৰ কোৱালিটিটো খুবেই ভাল কিন্তু দেই মিছাকে নকওঁ এয়াই আছিল আজি মোৰ কাপোৰৰ হল ভিডিঅ'টো যিহেতু মই অকল দুযোৰ কাপোৰহে মিছৰ পৰা অৰ্ডাৰ কৰিছিলো আগৰ হলটো আপোনালোকৰ চাব পাৰে মই তাতো কাপোৰ অলপ অৰ্ডাৰ কৰি দেখুৱাইছিলো কি কি মই অৰ্ডাৰ কৰিছিলো আৰু কাপোৰৰ কোৱালিটি কেনেকুৱা আজি দুযোৰ দেখালো দুইযোৰ কাপোৰে ধুনীয়া মিক্স পাট আৰু এযোৰ হৈছে মিক্স পাট আৰু এযোৰ হৈছে এচি কটন তো দুইযোৰ কাপোৰে খুব ভাল আৰু মই কালাৰ কিটাও খুব বেছি ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে